গুড মৰ্নিং ফ্ৰম কোকৰাঝাৰ। চ' আমি এতিয়া আছোঁ কোকৰাঝাৰত। এয়া চাওক আমাৰ ৰুমৰ পৰা এইটো হাৱেৰ ওচৰতে আছোঁ কোকৰাঝাৰ টাউনত। কালি বহুত ৰাতি হ'ল আৰু সেইকাৰণে ভিডিঅ' নবনালোঁ আৰু। চ' ইয়াতে থাকিলোঁ কোকৰাঝাৰ মেইন টাউনত। প্ৰথমবাৰৰ কাৰণে আহিছোঁ ইয়াতে আৰু থাকি ভালেই লাগিল। আৰু ইয়াৰ পৰা যাম এতিয়া কুঁহিয়াকুছিয়া, আৰু যদি কুঁহিয়াকুছিয়া বন্ধ থাকে কুঁহিয়াকুজিয়া চৰি বাই বাই কোকৰাঝাৰ। কোকৰাঝাৰ ইয়াৰ পৰা এতিয়া ওলালোঁ, এতিয়া আমি যাই আছোঁ কুঁহিয়াকুছিয়া। আৰু কোকৰাঝাৰ ফাৰ্ষ্ট টাইম আহিছোঁ যিহেতু অভিয়াছলি আমি চাব লাগিব বড়োলেণ্ড মুলুক চলংচালি, তাৰমানে বড়োলেণ্ড ইউনিভাৰ্চিটি। আৰু বহুতেই ধুনীয়া, পৰিৱেশবিলাক ধুনীয়া, ৰাস্তা বহুত ভাল আৰু আহি ভালেই লাগিল। চ' ব'লক এতিয়া আমি যাই আছোঁ অভয়াপুৰী আৰু তাতে চাম কুঁহিয়াকুছিয়া। বম টাউনে ফাৰ্ষ্ট টাইম বঙাইগাঁও আহিছোঁ। টাউনৰ পিনে অহা নাছিলোঁ আৰু বিৰাট ৰাস্তা আকৌ বাকী। গাইজ ফাইনেলি কুঁহিয়াকুছিয়া আহি পালোঁ আমি। কাওক কুঁহিয়াকুছিয়া বন্ধই আছিল, তাৰপিছত 8 তাৰিখৰ পৰা খুলিছে আৰু আমাৰ ভাগ্য ভাল। আৰু পানীৰ কাৰণে মাজতে বন্ধ হৈ আছিল, এতিয়া খুলিছে। এয়া চাওক ধুনীয়া চিনাৰী আছে। চ' ভালেই লাগিছে। এতিয়া ভিতৰত কি আছে চাই লওঁ। টিকট কাটিলোঁ, টিকটৰ হাৰ 50কে, আমি দুটাই কাটিলোঁ। আৰু লগতে পাৰ্কিঙৰ ব্যৱস্থা আছে, বাইকৰ 20 টকা আৰু বাছৰ 50 এনেকুৱাকৈ আছে। চ' আপোনালোকে ফেমিলি লৈও আহিব পাৰে, প্ৰব্লেম নাই। চ' ভিতৰত যাব লওক। এয়া চাওঁ মাটিৰ কলৰ ডাঙা মানুহ আছে, ইয়াতে ফটো উঠিব পাৰিব। এই মজা। আৰু এই গাৰ্ডেনটো যদিও সৰু ল'ৰা ছোৱালীৰ কাৰণে, তথাপি আমি আহিছোঁ যেতিয়া উঠিম আৰু। আমিও বেছি ডাঙৰ হোৱা নাই বাৰু। কিবা বোলে দ্বীপ আছে, সেই দ্বীপত মানে এই নাও দি লৈ যায়। চ' নাৱত উঠি এতিয়া যাই আছোঁ। ভাবিছিলোঁ মানে এনে পাৰ্ক বুলি, একচুৱেলি কুঁহিয়াকুছিয়া এইটো ইক' পাৰ্ক হয় আৰু পাৰ্কত অলপ ঘূৰিম, কিন্তু নাও চাফাৰিঙো আছে ইয়াত। আৰু এতিয়া বেলেগ এটা দ্বীপত যাই আছোঁ এতিয়া। শামুক বঢ়িয়া। এইটো খাই দেই। চ' আমি ভাবি আছিলোঁ জাষ্ট এইটো এটা পাৰ্ক হ'ব, কিন্তু মানে কি এইটো দ্বীপ টাইপৰ। চাবচোন আমি সেনেকৈ আহিলোঁ, বাইক তাতে থলোঁ, থোৱাৰ পিছত এই নাৱেৰে আমি বেলেগ এটা দ্বীপত আহিলোঁ। আৰু এইখিনি মাজতে আছে, এটা ছাইডৰ ফালে পানী, আৰু তাৰপিছত আৰু এটা বেলেগ দ্বীপত যাম। এই এটা দ্বীপ আছে, ত' তাতে যাম অলপ দেৰিকৈ। এই নাৱেৰে লৈ যাব। আৰু এতিয়া এইটো দ্বীপ চাই লওঁ আমি। এইটো চোৱা হোৱাৰ পিছত তাৰমানে নেক্সট বেলেগ এটা দ্বীপত লৈ যাব, নাৱেৰে লৈ যাব। আৰু টিকটটো কটাৰ পিছত এইবিলাক চব ফ্ৰী, এইটো টেনশ্যন ল'ব নালাগে, নাৱেৰে ফ্ৰীতে ঘূৰাব। বঢ়িয়া প্লেচ দেই, এইটো এনেকৈ ঘূৰিব পাৰি। কি ছাল, তালৈ ভেটফুল আছে পুখুৰীয়ে ক'ম নে কিয়ে ক'ম, এইবিলাক নদী দ্বীপ বুলি শুনিছিলোঁ, কিন্তু ইয়াতে পুখুৰী দ্বীপ বুলি ক'ব লাগিব। পুখুৰী দ্বীপ, ধুনীয়া প্লেচ। এইটো কি পালোঁ ৰে, এইটোকে টেমা। আপোনালোকে চিনি পাইছে চাগে, এইটো নক'ব আৰু। চব ঠিকে থাকে, কিন্তু এইটো পাৰ্ট কিন্তু কোনো এটা জেগাতে নাথাকা নহয়, চবতে এইটো দেখিবাই। আৰু এইটো আমিও কৰোঁ, উপায় নাই। চ' এনেকুৱা হ'ব নালাগে। চ' আমি বৰ্তমান এইটো দ্বীপত আছোঁ। এইটো ইক' পাৰ্ক বুলি কৈ আচলতে, কুঁহিয়াকুছি নে কি আছিল, কুঁহিয়াকুছিয়া ইক' পাৰ্ক। মোৰ নামটোৱে পাহৰি যাওঁ বাৰে। আৰু এইটো পানী আছে, মানে নাৱেদি আৰু এইটো দ্বীপত যাব পাৰি। এইটো এটা দ্বীপ আছে সেইফালে, তাৰপিছত সেইফালে এটা আছে, সেইটো এটা। চ' বহুতটা আছে দ্বীপ তাৰমানে। চ' মই এইটো কথা আচলতে শুনাও নাছিলোঁ, ইয়াতে আহিয়ে গম পালোঁ। চ' ভাল লাগিছে বহুত। এইটো মুৰ্গী চানাৰ নিচিনা কি বা এইটো দেখিলোঁ, মাছ ধৰি আছে, মাছ খাই আছে। ডাউক বোধহয়, নামটো নাজানো, ডাউক হ'ব পাৰে। চ' ভাল লাগিছে, এনেকুৱা পক্ষীবিলাক দেখাই নাপাওঁ ইয়াতে পক্ষীও আছে, কিবা কিবি নামবিলাক নাজানো। এইটো মাছ ৰখা চাগে। এইটো দেখিছে, এইটো আছে, সেইটো আছে। ইয়াতে এটা মনসা মন্দিৰ আছে এইটো দ্বীপত। আৰু ইয়াতে আগতে সাপ ওলাইছিল বোলে, সাপ মানে থাকেই ইয়াতে। চ' ভিতৰত যাব ভয় লাগে।
কিজানি আছে ৰাজহাঁহ চ' ইয়াত বহুত পক্ষী আছে আৰু এইকেইটা ৰাজহাঁহ চ' ধুনীয়া ঠাণ্ডা পৰিৱেশ একেবাৰে ইয়াতে মাছো আছে আপোনালোকে দেখা পাব এইটো মাছ এইটো চেং হ'ব আমাৰ ভাষাত চেং আপোনালোকে কি কয় নাজানো এইটো 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 ভাই এইকেইটা মাছে মাছ এই মজা এতিয়া বৰ এটা লৈ লওঁ হয় মানে গম পালোঁ এই যিটো প্লেচ আছে তাতে দ্বীপ এটাই কিন্তু এই বাকীবিলাক হৈছে টিলা টাইপ আৰু টোটেল ইয়াত বোলে 69 টিলা আছে গোটেই মিলি চ' 69টা বাপৰে বেলেগ দেখোনে পুনৰ আহিলোঁ এটা বেলেগ দ্বীপত ইয়াতে ৰাস্তাটো বেলেগ ধুনীয়া গছৰ মাজে মাজে সুন্দৰ ৰাস্তা বিন্দাছ বঢ়িয়াকৈ নাৱত আহা আৰু সৌন্দৰ্য উপভোগ কৰা সেয়ে কথা ধুনীয়া ৰাস্তাবিলাক ইয়াতে তাতে আছিল চাইডে চাইডে ৰাস্তাবিলাক আৰু ইয়াতে মাজে মাজে ধুনীয়া এই গছবিলাক ৰোৱা আছে বঢ়িয়া ইয়াত আহি এখন ধুনীয়া দলং পালোঁ চাই লওক দলংখন আচলতে এই দলংখন কানেক্টৰ বুলি ক'ব পাৰোঁ আচলতে সেইফালে এটা দ্বীপ বা টিলা বুলি ক'ব পাৰোঁ আৰু এইফালে এটা টিলা আৰু দুইটা টিলাকে মানে সংযোগ কৰিছে এই দলংখনে এইফালে এইখিনি মানে মাজত পানী আছে এইফালে আৰু দুইটা টিলাকে সংযোগ কৰিছে দলংখনে এইফালে এই কেণ্টিন আছে চাগে আমি অলপ আগতে যিটো কেণ্টিন বুলি ক'লোঁ চাৰিওফালে ঘূৰি চালোঁতে কেণ্টিন নহয় এনে এটা ঘৰ কিবা খাম বুলি ভাবিছিলোঁ ভোকো লাগিছে ইয়াতে বহি আছোঁ এতিয়া বৰ্তমান দুইটাই একো নাই কিন্তু অলপ আগতে আমি এটা বস্তু দেখা পালোঁ ওপৰত এইটো চকাৰ বাঁহ গছ চকা বুলি যিটো কওঁ গছ চকাৰ বাঁহ এইটো এইমাত্ৰ এটা পক্ষী আছিলে ইয়াত এই উৰি গ'ল মজা প্লেচ বনাই লৈছে ইয়াত যাওঁ দে আৰু এইটো দ্বীপৰ পৰা এইটো কি চুঙা পিঠা না কি ট্ৰেইন লেট মাৰলাক আমাৰে গুচিয়ে গ'ল যা এতিয়া ৰখবা লাগিল অলপ টাইম আৰু টিকট সংগ্ৰহ নকৰাকৈ নৌকা বিয়া নকৰিব ভাই আহি কেনে লাগছে বঢ়িয়া নাৱত উঠি কেনে মজা কিন্তু গৰম বহুত এই পাৰ্কখন কনষ্ট্ৰাক্ট কৰিবলৈ মানে ষ্টাৰ্ট কৰিছিল 2006ৰ পৰা আৰু ভিজিটৰৰ বাবে মানে মুকলি কৰিছিল 2009ত আৰু টোটেল মাটি 956 বিঘা আছে বোলে ইয়াতে চ' এলেকাটো বহুতেই ডাঙৰ হয় 956 বিঘা মাটি মানে গোটেইখিনি মিলি আৰু ভালেই লাগিব আৰু 69টা টোটেল টিলা আছে এতিয়া এটা কিবা বানো আছে এটা বিল্ডিং টাইপৰ উঠি আছোঁ চাওঁ ৰ'ব কেনে লাগে উঠি ইয়াৰ পৰা চাগে চবখিনি দেখা পাম বম ওখৰকৈ ধুনীয়া পূৰা ওপৰৰ পৰা ভিউটো একেবাৰে ওপৰত উঠিছোঁ মজা ইয়াৰ পৰা ভিউটো বঢ়িয়া দেখি আপোনালোকে চাব পাৰে বহুত ওখত আছোঁ এতিয়া ইয়াত উঠিছোঁ মানে ধুনীয়াকৈ বনোৱা আছে ইয়াৰ পৰা মানে গোটেইখিনি ভালকৈ দেখা পায় গোটেইকেইটা দ্বীপে দেখা পায় পাহাৰ আছে এইফালে পাহাৰবিলাক দেখা পাব চ' ধুনীয়া প্লেচ চ' ইয়াৰ ওপৰত উঠিলে বঢ়িয়া ইয়াত আহিলে একবাৰ ইয়াত উঠিব মজা চ' ফাইনেলি আমি ভিডিঅ'টো ইয়াতে এণ্ড কৰিছোঁ মানস আৰু লগ পোৱাৰ আশাৰে আৰু যাম বেলেগ বেলেগ জেগাত আৰু ফুৰিম আৰু নেক্সট ব্লগটোলৈকে ষ্টে টিউন বাই বাই